নমস্কাৰ ৰেছ মামাহঁতৰ ঘৰত যোৱা ভিডিঅ'তকৈ বেছিকৈ খোৱা লোৱা কৰা ভিডিঅ'হে হৈছে এইকেইটা। সেইদিনা আছিল মামাহঁতৰ গাঁৱতে সত্যনাৰায়ণ পূজা ৰাজহুৱাভাৱে প্ৰথমবাৰৰ কাৰণে কৰিছিল আৰু আমাৰো ভাগ্য ভালেই আছিল চাগে, আমিও গৈ পাইছিলোঁ আৰু আমি আহিছিলোঁ পূজালৈ বুলি। কাৰণ সত্যনাৰায়ণ পূজাৰ যিটো ভোগ সেইটো মানে আটাইৰে প্ৰিয়ই চাগে, মই খুব বেছিয়ে ভাল পাওঁ। প্ৰথমতে আহি আমি চাহ পানী খাবলৈ ল'লোঁ আৰু এইফালে মায়ে বহুত বছৰ আগৰ কিছুমান লগ নোপোৱা মানুহ লগ পাইছে, বিয়াৰ আগতে লগ পোৱা মানুহো লগ পাইছে, এনেকৈ বিভিন্নজনৰ লগত কথা বতৰা পাতি আছে। তাৰ মাজতে আমি প্ৰসাদ খালোঁ আৰু এয়া ভোগ ভাগো দিলে। সেয়া খাই বৈ আমি ঘৰলৈ আহিলোঁ আৰু ৰাতি আছিল মাহীহঁতৰ ঘৰত ভাত খোৱা, সেইকাৰণে আমি তেওঁলোকৰ ঘৰতে খালোঁ। পাৰ মাংস আৰু মাছেৰে ধুনীয়াকৈ এসাঁজ খালোঁ গোটেইখিনিয়ে মিলি। আৰু নিজতকৈ সৰু যেতিয়া মাহী থাকে তেতিয়া আপোনালোকৰ লাভ কি হয় আপোনালোকে চাব পাৰে। মই যিহেতু ভৰিত দুখ পাইছিলোঁ সেইকাৰণে এয়া মাহীয়েকে ভাগিনীয়েকক ধুনীয়াকৈ মলম লগাই দি আছে, আইচ লগাই দি আছে আৰু তাৰপাছত আমি দুজনীয়ে ৰাতি থাকিলোঁ। আজিলৈ ইমানেই, বাই।